Welcome to Golden Assam YouTube channel. নমস্কাৰ বন্ধুসকল ইউটিউবৰ জৰিয়তে অলপমান মনৰ ভাৱ প্ৰকাশ কৰিবলৈ লাইছো ভুল হলে ক্ষমা কৰি দিব বন্ধুসকল যুদ্ধ ঘোষণা কৰাটো বা যুদ্ধ কৰাটো কোনো কাপুৰুষৰ কাম নহয় বুলি মই ভাবো আসলতে যুদ্ধ নকৰাকৈ আগতীয়াকৈ পৰাজয় স্বীকাৰ কৰাটোহে কাপুৰুষৰ কাম আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ে এখনি কৰোনাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে এই যুদ্ধখনত কিছু লোকে সহযোগিতা নকৰি তেওঁক সমালোচনা কৰা আমি দেখিবলৈ পাইছো হয় বন্ধুসকল আমি সকলোৱে তেওঁক সমালোচনা নকৰি তেওঁৰ আমি সহযোগিতাহে কৰিব লাগে তাৰ উপৰি কিছু লোকে কোনো ধৰ্মৰ প্ৰতি কিছু কটু মন্তব্য ৰখাও দেখিবলৈ পোৱা গৈছে বন্ধুসকল কোনো ধৰ্মক লৈ কটু মন্তব্য নকৰিব আৰু বিখবাস্ক বিয়পাই নিদিব আমি সকলোৱে সহযোগিতা আৰু একতাৰ দোলেৰে আহকচোন আমি কৰোনাৰ বিৰুদ্ধে যুঁজ দিওঁ আৰু ভাৰতক কৰোনাৰ বিৰুদ্ধে কৰা যুদ্ধখনত আমি জয়ী কৰি তুলো তাকে আমি কামনা কৰি বন্ধুসকল এয়া মোৰ পিছফালে মোৰ বন্ধু বিদ্যুৎ সোণোৱাল কালি মই ইউটিউবত দুখনমান কিতাপৰ বিষয়ে কৈছিলোঁ তাকে দেখি তেওঁ ক'লে যে বা তোৰ ঘৰত ইমান ধুনীয়া ধুনীয়া কিতাপ আছে চ' মই আজি অকণমান পঢ়োঁ যিহেতু ঘৰতে সোমাই আছোঁ বুলি তেওঁ আহিছে আৰু সেয়ে তেখেতক আজি মোৰ পঢ়া টেবুলখনকে এৰি দিছোঁ তেখেত পঢ়ি আছে আৰু ময়ো আজি নিজৰ জাতিটোৰ বিষয়ে অকণমান জানিবলৈ কাৰণে ময়ো চেষ্টা কৰিছোঁ আগতেও পঢ়িছোঁ যদিও কিতাপবিলাক পাহৰি যোৱা হৈছে সেয়ে মই আজি পুনৰ দুখনমান কিতাপ বাছি লৈছোঁ কিমান পাৰোঁ আজি পঢ়োঁ আকৌ পিছতো পঢ়িম এই কিতাপকেইখন মই আপোনালোকক দেখাই দিছোঁ এয়া হৈছে সোণোৱাল সৌৰভ এই কিতাপখনতো ধুনীয়াকৈ আমাৰ সোণোৱাল জাতিটোৰ বিষয়ে ধুনীয়াকৈ আছে আমাৰ অতীত আৰু অতীতৰ যি পৰম্পৰা সংস্কৃতি আৰু আমাৰ সকলো শিপালৈকে লিখা আছে আচলতে এইখিনি আমি আজি পঢ়িবলৈ চেষ্টা কৰিম এয়া এখন আপোনালোক লিখিছে সোণোৱাল কছাৰী তত্ত্ব আৰু বিশ্লেষণ এই কিতাপখন লিখিছে প্ৰশান্ত কুমৰালে আৰু এইখনো মই আজি কিছু যদি পাৰোঁ কিমান পাৰোঁ পঢ়িম আপোনালোকৰ যদি কেতিয়াবা পঢ়িবলৈ মন যায় এনেকুৱা জাতিটোৰ বিষয়ে কিতাপ তেতিয়াহ'লে আপোনালোকেও মোৰ ওচৰলৈ আহিব আৰু আপোনালোকে পঢ়িবলৈ পাৰিব কিতাপবিলাক ধন্যবাদ